নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ বন্ধু বান্ধৱীসকল বৰ্তমানে ৰং টিভিত সম্প্ৰচাৰিত হৈ থকা সুৰুজমুখী ধাৰাবাহিকখনত অমৰৰ চৰিত্ৰত অভিনয় কৰা অভিনেতাজন প্ৰকৃততে কোন তেওঁৰ ঘৰ ক'ত বৰ্তমান তেওঁ কাৰ লগত প্ৰেমৰ সম্পৰ্কত আছে আপোনালোকৰ বাৰু জানিবৰ মন নাযায়নে তেতিয়াহ'লে আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ বন্ধু বান্ধৱীসকল সুৰুজমুখী ধাৰাবাহিকখনত অভিনয় কৰা অমৰৰ প্ৰকৃত নাম হৈছে নিশান্ত মহন্ত তেওঁ ঘৰ গুৱাহাটীতে তেওঁ পৰিয়ালৰ কথা ক'বলৈ গ'লে তেওঁ পৰিয়ালত মাক দেউতাক আৰু তেওঁ বন্ধু বান্ধৱীসকল নিশান্ত মহন্ত অৰ্থাৎ অমৰ এজন ভাল অভিনেতাৰ লগতে তেওঁ এজন ভাল প্ৰযোজক অভিনয় কৰা প্ৰথমখন ধাৰাবাহিক হ'ল কহুৱা বনৰ ছাঁ তাত তেওঁ নীলৰ চৰিত্ৰত অভিনয় কৰিছে আৰু বৰ্তমানে সুৰুজমুখী ধাৰাবাহিকখনত অমৰৰ চৰিত্ৰত অভিনয় কৰি আছে আপোনালোকে বাৰু অমৰৰ অভিনয় চাই কেনে পায় কমেণ্ট কৰি জনাবচোন আৰু আপোনালোকে যদি অমৰৰ অনুৰাগী তেতিয়াহ'লে তেওঁৰ কাৰণে এটা ভিডিঅ'ত লাইক কৰি দিব বন্ধু বান্ধৱীসকল আমি জানিব পৰা মতে অমৰ অৰ্থাৎ নিশান্ত গগৈ বৰ্তমান কোনো প্ৰেমৰ সম্পৰ্কত নাই আজিলৈ ভিডিঅ'টো ইমানেই ভিডিঅ'টো স্কিপ নকৰাকৈ চোৱাৰ বাবে আপোনালোক সকলোলৈকে ধন্যবাদ